Hello students, তোমালোকৰ দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী ৰিভিজন 1ৰ সম্পূৰ্ণ সমাধান এই ভিডিঅ'টোত কৰি দিয়া হৈছে। চোৱাচোন প্ৰথমতে কি দিয়া আছে। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? মই এটা কৰি দিছোঁ এটা। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? 272 এককৰ স্থানত 2 আছে, গতিকে এককৰ স্থানত 4 থাকিব, অৰ্থাৎ 2 দুগুণ 4। 79 এককৰ স্থানত 9 আছে, গতিকে বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 থাকিব, অৰ্থাৎ 9 9 যা 81। 400 এককৰ অংক 0, গতিকে বৰ্গৰ এককৰ স্থানত 0 থাকিব, অৰ্থাৎ 0 বৰ্গ কৰিলে 0 পোৱা যাব। 2637 এককৰ স্থানৰ অংক 7, গতিকে বৰ্গৰ এককৰ অংক হ'ব 9, অৰ্থাৎ 7ক স্কোয়াৰ কৰিলে 49, অৰ্থাৎ এককৰ স্থানৰ অংকটো 9 হ'ব। তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এটা লিখিছোঁ, পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কেতিয়াও 2, 3, 7, 8 আৰু অযুগ্ম সংখ্যক শূন্য নাথাকে, যেনে এটা শূন্য বা তিনিটা শূন্য বা অযুগ্ম সংখ্যক শূন্য নাথাকে। 1 নম্বৰ দি আছে 1057। কুৱেশ্যন নম্বৰ 1, 1057 এককৰ স্থানত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এতিয়া পাইছোঁ, এককৰ স্থানত যদি 7 থাকে তেনেহ'লে সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে। 2 নম্বৰত আছে 7928 এককৰ স্থানত 8 থাকিলে পূৰ্ণবৰ্গ নহয়। তো এককৰ স্থানত 8 আছে, গতিকে সেইটো কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে। 222 এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ নহয়। এককৰ স্থানত যদি 2 থাকে সেইটো কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে। 640 সংখ্যাটোৰ শেষত এটা শূন্য আছে, গতিকে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? 19 × 19 361, 37 × 37 1369, 53 × 53 2809, 78 × 78 6084। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 1 নম্বৰত আছে 1764। 1764 মৌলিক উৎপাদক বিশ্লেষণটো এটা কৰি দিয়া হৈছে। ইয়াৰ পৰা আমি পাম 2 × 2 × 3 × 3 × 7 × 7, অৰ্থাৎ ইয়াৰ পৰা পাওঁ 2 স্কুৱেৰ × 3 স্কুৱেৰ × 7 স্কুৱেৰ। এতেকে 1764 বৰ্গমূল হ'ব 2 × 3 × 7 = 42। দুইটা দিয়া আছে 9216। 9216ৰ মৌলিক উৎপাদক বিশ্লেষণ ইয়াতে কৰি দিয়া হৈছে। 9216ৰ কাৰণে পাওঁ 2 স্কুৱেৰ × 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 3 স্কুৱেৰ। এতেকে 9216ৰ বৰ্গমূল হ'ব 2 × 2 × 2 × 2 × 2 × 3, অৰ্থাৎ 96। নেক্সট কুৱেশ্যন 7744। 7744 মৌলিক উৎপাদক বিশ্লেষণ দেখুৱাই দিয়া হৈছে ইয়াতে। ইয়াৰ পৰা পাওঁ 2 স্কুৱেৰ × 2 স্কুৱেৰ × 2 স্কুৱেৰ × 11 স্কুৱেৰ, অৰ্থাৎ √7744 = 2 × 2 × 2 × 11। এইকেইটা পূৰণ কৰিলে আমি পাওঁ 88। কুৱেশ্যন নম্বৰ 4 দি আছে 9801। 9801 আমি উৎপাদক বিশ্লেষণ কৰিলে পাওঁ 3 স্কুৱেৰ × 3 স্কুৱেৰ × 11 স্কুৱেৰ, অৰ্থাৎ 9801ৰ বৰ্গমূল পাওঁ আমি 3 × 3 × 11 = 99। কুৱেশ্যন নম্বৰ 5 দি আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব? 1 নম্বৰ দি আছে 1525। সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পাওঁ 5 × 5 × 61। ইয়াতে দেখুৱাই দিয়া হৈছে। ইয়াত 61ৰ কোনো জোৰ নাই, গতিকে আটাইতকৈ সৰু পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 61। 61ৰ জোৰ নাই, গতিকে 61ৰ লগত আৰু এটা 61ৰে মাল্টিপ্লাই কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব।
ইয়াৰ পাছত আছে 1008 1008 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 7 ইয়াত 7ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 7 কুৱেশ্যন নম্বৰ 2 2028 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 স্কুৱেৰ ইনটু 13 স্কুৱেৰ ইনটু 3 আমি ইয়াতে কৰি দিয়া হৈছে ইয়াত 3ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 3 768 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু 3 ইয়াত 3ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 3 তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 1 নম্বৰ দিয়া আছে 468 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 13 ইয়াত 13ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 13 অৰ্থাৎ 13 সংখ্যাটো হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াৰ পিছত আছে 1584 অৰ্থাৎ 1584 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 11 ইয়াত 11ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 11 ইয়াৰ পিছত আছে 2645 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পাওঁ আমি 5 ইনটু 23 ইনটু 23 23 স্কুৱেৰ ইনটু 5 ইয়াত 5ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 5 নেক্সট লিখিছোঁ 1620 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাম 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 5 ইয়াত 5ৰ কোনো জোৰ নাই গতিকে আটাইতকৈ সৰু হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 5 নেক্সট লিখিছোঁ তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা 7 নম্বৰ একটো আছে 12.25 অৰ্থাৎ 12.25ৰ বৰ্গমূল হ'ব 3.5 24.01 তাত 24.01ৰ বৰ্গমূল সংখ্যাটো হ'ব 4.9 কুৱেশ্যন নম্বৰ 3 146.41 অৰ্থাৎ 146.41ৰ বৰ্গমূল সংখ্যাটো হ'ব 12.1 4 নম্বৰ দিয়া আছে 102.01 সংখ্যাটোৰ বৰ্গমূল সংখ্যাটো হ'ব 10.1 8 নম্বৰ লিখা আছে তলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ তাত লিখিছোঁ মই 2 নম্বৰটো 169 কাৰণ অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয় বি নম্বৰ লিখা আছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব তো মই লিখিছোঁ 19 স্কুৱেৰ কাৰণ 9 9 গুণ 81 একক স্থানত 1 আছে সেয়েহে 19 স্কুৱেৰৰ একক স্থানত 1 থাকিব সি নম্বৰ লিখিছোঁ 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে বা আছে যিহেতু nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে ইয়াত n = 18 ধৰা হৈছে এতেকে 2n = 36 অৰ্থাৎ 2 * 18 ডি নম্বৰ দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় এটা মই লিখিছোঁ 576 অৰ্থাৎ 576 টো এটা বৰ্গ সংখ্যা নহয় ইয়াৰ বাকি কেইটা হয় ই নম্বৰ লিখা আছে √2025 = 45 হলে √20.25 ৰ মান কিমান হ'ব অৰ্থাৎ
দুটা ঘৰত দশমিক আছে, ইয়াৰ বৰ্গমূল সংখ্যাটোত এটা ঘৰত দশমিক হ'ব। Thank you students, keep watching.